হে গাইছ আজি এনেকুৱা প্লেচত আহিছোঁ য'ত মই কোৱা হয় অফ ৰোডিং কাৰণে ফেমাছ প্লেচ চ' আজি মোৰ হিমালয়ানখন লৈ ইয়াতে আহিছোঁ অফ ৰোডিং কৰিব অফ ৰোড টেষ্ট কৰিবৰ কাৰণে আপোনালোকে চাব মোৰ বেকগ্ৰাউণ্ডত পূৰা একদম ফুল অফ ৰোডিং প্লেচ গতিকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ বহুত মজা পাব এতিয়া অফ ৰোডিং কৰিম বাইকখন অলপ গ্ৰিপ চিপ মাৰিম চাই থাকক পূৰা ৰেডি চেডি কৰি লৈছোঁ ইয়াত আৰু এখন আছে তাত NS আছে FZ আছে আৰু মোৰ হিমালয়ানখন আছে এতিয়া হ'ব ইয়াত অফ ৰোডিং টেষ্ট বাকী ইফালে মানে এইটো ফালে ব্ৰহ্মপুত্ৰ গতিকে চাই থাকক বুম স্কিপ নকৰাকৈ ভিডিঅ'টো কণ্টিনিউ চাই থাকক তো গাইজ চালে আপোনালোকে কেনেকুৱা এক্সাইটিং আৰু বম আৰু বাকী আছে গাইজ আৰু বাকী আছে চাব পাৰে আপোনালোকে যে হ'ব আৰু মানে আমাৰ প্লেনিং কৰি আছোঁ কি কৰিব কি কৰা যায় আৰু এতিয়া আমি কৰিম অফ ৰোডিং আৰু বুম অফ ৰোডিং আপোনালোকে চাই থাকক একদম চকা ভিতৰত গৈছে আমাৰ কোনো ষ্টেণ্ডৰ প্ৰয়োজন নাই চাব পাৰে আপোনালোকে চাব পাৰে কোনো ষ্টেণ্ডৰ প্ৰয়োজন নাই আমাৰ এইখনত চাব পাৰে কোনো ষ্টেণ্ডৰ প্ৰয়োজন নাই চাব পাৰে আৰু বাকী এইখনতো ফটোশ্বুট চলি আছে এইটো পিছত হ'ব এতিয়া আমাৰ আৰু হ'ব বুম অফ ৰোডিং চাই থাকক এই বলা সন্মুখত ব্ৰেকটো দি দিয়া হ'ব হৈ যাব ৱাও পুৰা চেইন লৈ পাই গৈছে বাইকৰ ৱাও তো গাইস চাব পৰা এনেকুৱা অফ ৰোডিং আহি আছে নেক্সট ট্ৰিপত আমাৰ সেইকাৰণে ইয়াতে অলপ টেষ্ট লৈ আছোঁ অফ ৰোডিং হ'ব গতিকে জলদি 1K কৰি দিয়ক বুম এটা অফ ৰোডিং হ'ব আৰু আমি গৈ আছোঁ লাডাখ তো এনেকুৱা এইটো লাডাখ গৈ আছোঁ আমি মানে অলপ ছাৰপ্ৰাইজ অলপ টাইম লাগিব হ'লেও যাম ফাইনেলি কিবা এটা ডেট ফিক্স কৰিছোঁ এতিয়া যাব লাগে গতিকে চাই থাকক আৰু অলপমান এনজয় কৰিম নিশ্চয় তুমি হজমলা কিয় মিলাইছা খাইছোঁ ফাণ্টাৰ লগত এতিয়া ফাণ্টাটো আৰু ফাণ্টা হৈ যাব গাইজ বেকগ্ৰাউণ্ডৰ ষ্ট্ৰাগল চোৱা সেইটো ষ্ট্ৰাগল बस हवा निकल गई মুন্না কেনেকুৱা লাগিল ইয়াত আহি বহুত মজা একদম ক'বই নালাগে লাডাখ ফিল আহি গৈছে সঁচাকৈ অলপ বেছি হ'ল নেকি গাইছ হ'লেও মানে গৰিব লগা লাডাখ না গৰিব লগা লাডাখ মানে চাপৰি লাডাখ গাইছ হ'লেও বহুত ভাল লাগিছে চালে আপোনালোকে কেনেকুৱা লাগিছে আৰু গতিকে এনেকুৱা ব্লগ যদি আপোনালোকে বিচাৰে কণ্টিনিউ এনেকুৱা ব্লগ দিবৰ কাৰণে চেষ্টা কৰিম বাকী অৱস্থা চাব পাৰে পূৰা ঘামি গৈছোঁ গাইছ আজি অলপ জষ্টটো অলপ বেলেগ কাৰণ আছে কিবা এটা আপোনালোকে গম পাব বাকী এনেকুৱা মানে গাড়ী মাইলেজ অলপ কম দিয়ে সেইকাৰণে অলপ টেনশ্যন লাগে এনেকৈ চলাব কাৰণে বাকী চলাইতো ভালেই লাগে গতিকে জনাব ব্লগটো চাই কেনেকুৱা লাগিল বাই